ভূঞে আপোনালোকক মোৰ আজি বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই কোনো টিভি শ্ব'ত নাই, মই আছোঁ মোৰ ঘৰত আৰু মোৰ লগত আছে গোলাঘাট মৰঙীৰ এজন বিশেষভাৱে সক্ষম যুৱক। যিজন যুৱকৰ আছে এক সুন্দৰ প্ৰতিভা। কি সেই প্ৰতিভা জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আৰু মই ভিডিঅ'টোৰ আৰম্ভণিতে তেওঁক অকণমান সন্মান যাচিব বিচাৰিছোঁ। মিঠু দিয়াচোন। এইটো কোৱা। প্ৰথমে আপুনি আপোনাৰ নামটো অসমবাসী ৰাইজক তথা মোৰ বন্ধু বান্ধৱীসকলক জনাই দিয়ক। লগতে আপোনাৰ চকুৰ যি সমস্যা হৈছিল সেই সমস্যা কেনেদৰে আৰম্ভ হৈছিল, অৰ্থাৎ কেনেদৰে চকুৰ সমস্যা হৈছিল সেইটো ৰাইজক জনাই দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী তপন বৰা, মোৰ ঘৰ মৰঙীত। মই ক্লাছ 8লৈকে পঢ়িছিলোঁ। 8লৈকে পঢ়ি থাকোঁতে মোৰ অসুখ হৈছিল। অসমৰে এখন চিকিৎসালয়ত মোক ভৰ্তি কৰি ফুৰোৱা হৈছিল। চিকিৎসালয়ত ট্ৰিটমেণ্ট কৰোঁতে মোৰ চকুত দৃষ্টি হেৰুৱাল। বন্ধু বান্ধৱীসকল, এতিয়া আহকচোন তপন বৰাৰ যি বিশেষ প্ৰতিভা আছে সেই প্ৰতিভাৰ বিষয়ে আমি তেওঁৰ মুখৰ পৰাই জানো হওক। মই ঘৰত 3 মাহ থকাৰ আছিলোঁ। থকাৰ সময়ত এজন চিকিৎসক আহিছিল। চিকিৎসকজন নাজিৰাৰ পৰা অহা হৈছিল। চিকিৎসকজনে মোক তেওঁ চিকিৎসালয়লৈ নিছিল। চিকিৎসালয়ত মোৰ চকুৰ ভাল নহয় বুলি ক'লে। ভাল নোহোৱাত মোক তেওঁ মাছাছৰ কথা সুধিলে। মাছাছৰ কথা সোধোতে মোক পীৰ বাচিবলৈ কৈছিল। পীৰ বচাত মই পাৰিলোঁ। পীৰ বচাত পৰাৰ পিছত গাঁৱলৈ আহি 2জন ৰোগীক মাছাজ দিছিলোঁ। মাছাজ দিয়াৰ পিছত তেওঁলোক সুস্থ হৈছিল। সুস্থ হোৱাৰ হেৰিয়ত এজনে সুধিছিলে মোক কঁকাল বিষ, ভৰি কচকা খোৱা, এইবোৰ মাছাছৰ পাৰিবনে নোৱাৰে সুধিছিলে। মই তেতিয়া পাৰিম বুলি ক'লোঁ। লগতে পেৰালাইচিছ হোৱা ৰোগীকো মই মাছাজ কৰোঁ। গাঁৱৰ ইন্দ্ৰ হাজৰিকা যুৱকজনক পেৰালাইচিছৰ মাছাজ কৰি মই ভাল কৰিছিলোঁ। লগতে যিকোনো বিষৰ মাছাজ কৰিব পাৰোঁ মই। তপন বৰাই জনাইছে যে তেওঁ যিকোনো বিষৰ মাছাজ কৰে। তেখেতৰ ফোন নাম্বাৰ মই স্ক্ৰীণত দি থ'ম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপুনি গাড়ীত লৈ গ'লে যাব পাৰিব নহয় যিকোনো জেগালৈ? পাৰিব। হয়, তেওঁ গাড়ীত যদি লৈ যোৱা হয় তেওঁ যিকোনো জেগালৈ পেৰালাইচিছ পেচেণ্টেই হওক বা তেনেকুৱা ৰোগীক তেওঁ মাছাজ কৰিবৰ বাবে যাব পাৰিব। লগতে মোৰ বন্ধু বান্ধৱীসকলক উদ্দেশ্যি বা ৰাইজক উদ্দেশ্যি কিবা ক'বলৈ মন আছে নেকি? কিবা ক'বা নেকি? দাদাক আশীৰ্বাদ কৰিলেই হ'ব। তুমিও আশীৰ্বাদ কৰিবা আৰু ৰাইজৰ আশীৰ্বাদ লাগিব। ৰাইজে ভিডিঅ' সদায় তেওঁ ভিডিঅ' চায়। তেওঁ কৈছে যে ৰাইজে সদায় ভিডিঅ'বোৰ যাতে চাই থাকে। আপোনালোকেও মোৰ ভিডিঅ'বোৰ চাব, ভাল পালে শ্বেয়াৰ কৰিব। সেইখিনিয়ে। তোমাক লগ পাই ভাল লাগিল। ধন্যবাদ। লগতে জনাওঁ যে তেওঁক গাঁৱৰ এজন মানুহে ট্ৰিটমেণ্টৰ কাৰণে লৈ গৈছিল, কিন্তু চৰকাৰী ফালৰ পৰা চৰকাৰে তেওঁক নিয়া নাছিল। এই ভিডিঅ'টোৰ যোগেদি মই এটা অনুৰোধ জনাওঁ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক, যাতে তেওঁক চৰকাৰীভাৱে এটা চেকআপ কৰোৱায়। সেইটোৱে মোৰ ফালৰ পৰা অনুৰোধ।